প্ৰথম মই কেৱল ময়ে আছিলোঁ। এটি আখৰ, এক মাত্ৰা অথবা এক বিন্দু, সৰু, অকণমানি, অনন্য, ভৰপূৰ আৰু সম্পূৰ্ণ। তাৰপিছত মই নাম পালোঁ অলপ চুটি, অলপ দীঘল, আৰু পালোঁ অনেক মানুহ, আপোন অথবা পৰ। প্ৰতিটো সম্পৰ্কই মোক গঢ়িলে, সজালে, উজলালে, উতলালে, সুগন্ধি দিলে, সংঘাত দিলে। প্ৰতিটো সংযোগে মোক দিলে সুকীয়া পৰিচয়। তেজৰ, মাটিৰ, সীমান্তৰ, ভাষাৰ, চন্দ্ৰৰ বহাটোতাৰ, হাতত ধৰা আৰু এৰাৰ। নিজৰ কলমেৰে মই নিজৰে বেলেগ বেলেগ শূন্য ঘৰ কিছুমান পূৰাই গ'লোঁ। এটা পূৰণ হ'লে আন এটাত শূন্যতা এৰি আহিছোঁ। পূৰাব পৰা নাই কেতিয়াও নিজৰে সেই শূন্যতাবোৰ। আজিও বিচাৰি ফুৰোঁ মই সেই আখৰ, নিজৰ বুলিবলৈ থকা মাত্ৰা, বিন্দু। যেতিয়াই হৈ গ'লোঁ খণ্ডিত খণ্ড, হৈ পৰিলোঁ আগতকৈও সংকুচিত। প্ৰতিটো শব্দই মোক অস্থিৰ কৰি তোলে, আগবাঢ়িবলৈ লৈও থমকি ৰওঁ। চাৰিওফালৰ পৰা মোক ঘেৰি ধৰে, মোক গিলিবলৈ ধৰে মোৰ নিজৰে ছায়াই।